তোৰ তোৰ হাতত থকা এই ফটোখন কাৰ? মোৰ মাৰ ফটো। তোৰ তোৰ মাৰৰ নাম পাপৰি? হয় হয়, পাপৰি। তোৰ তোৰ ঘৰ এই ৰতনপুৰত? ৰতনপুৰত। কিন্তু আমাক সমাজ সন্তান জন্ম দিয়া বুলি গাঁৱৰ মানুহে ৰতনপুৰ চহৰৰ পৰা খেদি পঠিয়ালে। কিন্তু আপুনি এইবোৰ কথা হেৰি আপুনি এইবোৰ কি কৈ আছে? পাপৰি ৰতনপুৰ? ৰবা গায়ত্ৰী, ৰবা। তোমালোকৰ পৰা মই বহু বছৰ আগৰ মোৰ জীৱনৰ ক'লা অধ্যায় এটা গোপন কৰি ৰাখিছোঁ। আজি সেই গোপন অধ্যায় মই তোমালোকৰ আগত ক'ব বিচাৰিছোঁ। আপোনালোকে যি কৰে কৰক, মই এতিয়া আহোঁ। যদি কেতিয়াবা অজানিতে ভুল কৰিছিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ।